بسم الله الرحمن الرحيم ومن الناس من يقول آمنا بالله وباليوم الآخر وما هم بمؤمنين আৰু মানুহৰ ভিতৰত এনেকুৱা মানুহ যিসকলে কয় যে মই ইমান আনিছো আমি ইমান আনিছো আল্লাহৰ ওপৰত আৰু আখিৰাতৰ দিনৰ ওপৰত আমান্না বিল্লাহি আমি ইমান আনিছো কাৰ ওপৰত আল্লাহৰ ওপৰত অবিল ইয়াউমিল আখিৰি আৰু আখিৰাতৰ দিনৰ ওপৰত ওমা হুম বিমুমিনিন আর হিয়তে ইমান আর হিয়তের ভিতরে কি নাই ইমান নাই। হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জমানাত মানুহ দুই প্ৰকাৰৰ আছিল। কেই প্ৰকাৰ? এক প্ৰকাৰ আছিল মুমিন মুত্তাকিন যিসকলে আল্লাহৰ ওপৰত কি আনিছে ইমান আনিছে, আৰু দ্বিতীয় প্ৰকাৰৰ মানুহ আছিল কাফিৰসকল। আৰু এক প্ৰকাৰৰ মানুহ আছিল মুনাফিকিন। কি? মুনাফিকিন। তে এক প্ৰকাৰৰ মানুহ আছিল যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি কথা কৈছে সেইটোৰ ওপৰত ইমান আনিছে, আৰু দ্বিতীয় প্ৰকাৰৰ মানুহ আছিল যে যি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি কথা কৈছে তাৰ পৰিপূৰ্ণ কি কৰিছে বিৰোধ কৰিছে, সেইসকল হৈছে কাফিৰ আৰু মুশৰিক। আৰু তৃতীয় প্ৰকাৰৰ মানুহ আছিল মুনাফিক। কি? মুনাফিক। সেইসকলে হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথাৰ পৰিপূৰ্ণ বিৰোধ কৰিব পৰা নাই আৰু ইমানো আনা নাই। মানে যেতিয়া তো মুনাফিক কাক কয়? যিসকলে মুছলমানৰ ওচৰত আহি কৈছে বা মুমিনসকলৰ ওচৰত আহি কৈছে যে আমি কি কৰিছোঁ ইমান আনিছোঁ, আৰু কুফাৰ মুশ্ৰিকিনসকলৰ তাত যাই কি কৈছে যে আমি ইমান আনা নাই, আমিতো তোমালোকৰ লগতে আছোঁ। তো এইবিলাক কি কোৱা হয়? মুনাফিক। নিজৰ কথা ইফালেও ভালকৈ ক'ব পৰা নাই সিফালেও ভালকৈ ক'ব পৰা নাই, তো এইবিলাকক কি কোৱা হয়? মুনাফিক। সিহঁতে কি কয় মুছলমানৰ ওপৰত সিহঁতলে কি কয় যে আমি কি কৰিছোঁ ইমান আনিছোঁ কাৰ ওপৰত? আল্লাহৰ ওপৰত আৰু আল্লাহ কিয়ামতৰ দিনৰ ওপৰত। কিন্তু আল্লাহ কি কৈ আছে অমা হুম বিমুমিন, আৰু সেইসকল কি নহয় মুমিন নহয়, ইমানৱালা নহয়। يخادعون الله والذين آمنوا وما يخدعون إلا أنفسهم وما يشعرون. يخادعون خادع يخادعان يخادعون جمع مذکر গায়বৰ সগা। يخادعون الله, সেই সকল মানুহে কি কৰে এই মুনাফিকসকলে আল্লাহক ধোকা দিয়ে। والذين آمنوا, আৰু মুমিন সকলক আল্লাহক ধোকা দিয়ে আৰু মুমিন সকলক কি দিয়ে? ধোকা দিয়ে। ওমা ইয়াখদাউনা ইল্লা আনফুসাহুম ওমা ইয়াশউরুন, আৰু সেইসকলে ভাবি আছে যে মুমিনসকলক বা আল্লাহক ধোকা দি আছে। সেইসকলে আল্লাহক ধোকা দিয়া নাই, কাক ধোকা দি আছে? ওমা ইয়াখদাউনা, আৰু সেইসকলে ধোকা দিয়া নাই ইল্লা আনফুসাহুম, কিন্তু সিহঁতে নিজকে কি কৰি আছে? ধোকা দি আছে। ওমা ইয়াশউরুন, আৰু সেইসকলে এইটো কি নাই এহছাসো নাই যে নিজে নিজক কি কৰি আছে? ধোকা দি আছে। ইফালে কি কৰে মুছলমানক আহি কি কয় আমি মুছলমান, আৰু সেইফালে কুফাৰসকলে তাত যে কি কয় যে আমি কাফিৰ, আমিতো ইমান আনা নাই, এনেই কি কৰি আছোঁ সিহঁতৰ লগত যাওঁ। তো এইটো কি কৰি আছে? নিজকে কি কৰি আছে? ধোকা দি আছে। সিহঁতে এইটো কি ভাবি আছে যে আমি কি কৰি আছোঁ আল্লাহক ধোকা দি আছোঁ, আৰু মুমিনসকলক কি কৰি আছোঁ বেকুব বনাই আছোঁ যে সিসকল আমি যে কাফিৰ। এতিয়া সিহঁতে বুজি পোৱা নাই আমি কি কৰি আছোঁ, সিহঁতক ধোকা দি আছোঁ। তো এইটো সিহঁতে কাক ধোকা দিয়া নাই? আল্লাহক আৰু মুমিনসকলক ধোকা দিয়া নাই, কাক ধোকা দি আছে? নিজকেই ধোকা দি আছে। في قلوبهم مرض فزادهم الله مرضا ولهم عذاب أليم بما كانوا يكذبون. في قلوبهم مرض, مرض কি মানা? বেমাৰ। সিহঁতৰ দিলত কি? বেমাৰ। সিহঁতৰ দিলত কি? বেমাৰ আছে। فزادهم الله مرضا, আল্লাহ তাআলা কি কৰিছে আৰু সিহঁতৰ বেমাৰ কি কৰি দিছে? বঢ়াই দিছে। ফাজাদা, জাদা কে মানা জিয়াদা কৰনা, বঢ়াই দিয়া। ফাজাদাহুমুল্লাহু মারাদা, আল্লাহ তাআলা কি কৰিছে আৰু সিহঁতৰ বেমাৰ কি কৰিছে? বঢ়াই দিছে। ওয়ালাহুম আযাবুন আলীম, সিহঁতৰ কাৰণে কি হয়? দৰ্দনাক আযাব আছে। সিহঁতৰ কাৰণে দৰ্দনাক আযাব আছে। বিমা কানু ইয়াকযিবুন, কাৰণ কি সিহঁতে মিছা কৈছে। সিহঁতে মিছা কৈছে, ঝুট কোৱাৰ কাৰণে সিহঁতৰ কাৰণে কি ডাঙৰ আযাব আছে। সিহঁতৰ দিলত বেমাৰ। বেমাৰ কাক কয়? বেমাৰ এটা এনেকুৱা বস্তু যেটোৱে মানুহৰ কি কৰে, যেটো ভাল অৱস্থা থাকে সেই অৱস্থাত নাৰাখে। বেমাৰে কি কৰে? যেতিয়া এতিয়া আমি কি
ভাল ঘূৰি ঘূৰি ফুৰি আছোঁ, খাই আছোঁ, বহি আছোঁ, কিন্তু বেমাৰ হ'লে কি মানুহৰ যিটো সন্তুলন আছে এতিয়া এতেদাল, এতিয়া মানুহে ঘূৰি ফুৰি আছে, এতিয়া যেতিয়া বেমাৰ হৈ যাব ঘূৰি ফুৰা বা খোৱা বোৱা একো মজা নালাগে। এনেকুৱাই এইবিলাক মানুহৰ দিলত কি বেমাৰ, ইহঁতৰ দিলত কি বেমাৰ, যে ইমানৱালা যে মানুহে ইমান আনি আছে এইটো সিহঁতৰ দিলত ভাল নালাগে, তো এইটো সিহঁতৰ কি দিলত কি বেমাৰ। মুমিনসকল বা ইমান যে সিসকল মানুহে আনিছে সিহঁতক দেখি সিহঁতে কি কৰে আৰু হসদ কৰে, সিহঁতে আৰু কি কৰে হসদ কৰে, দিলত কিনা বুক সিহঁতৰ ভৰি আছে, সেইটো কাৰণে কি সিহঁতৰ এই যে বেমাৰটো আৰু বাঢ়ি যায়। একটা তো সিহঁতৰ দিলত বেমাৰ, ইছলাম কবুল কৰিবই নোৱাৰে, আৰু ইমানৱালা যিবিলাক মানুহ আছে ইমান আনিছে সিহঁতক দেখি কি কৰে আৰু কি কৰে সিহঁতৰ হসদ কিনা বাঢ়ি যায়। তো আল্লাহ সেইটোৱে কৈছে যে সিহঁতৰ দিলত বেমাৰ, আৰু সেই যে মুমিনসকলক দেখি আৰু কি হৈ যায় সিহঁতৰ বেমাৰ বাঢ়ি যায়। ওয়ালাহুম আযাবুন আলিম, আর এইবিলাক মানুহৰ কাৰণে কি হয় দৰ্দনাক আযাব, বহুত ডাঙৰ আযাব হয়। কাৰণ কি বিমা কানু ইয়াকযিবুন, কাযাবা ইয়াকযিবু, ইয়াকযিবু ইয়াকযিবানে ইয়াকযিবুনা, ইয়াকযিবুন কিহৰ কাৰণে সিহঁতে ঝুট মিছা কয়, সিহঁতে মিছা কয়। একটা কথা, মিছা কথা ক'লে আসলতে সিহঁতৰ কুফুৰ কৰাৰ কাৰণ কি, একটা মিছা কথা কোৱা, মিছা কথা কোৱা। সিহঁতে যদি যে ইছলাম সিহঁতে কবুল কৰা নাই বা ইছলামত কোনো শক আছে, সিহঁতে যদি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বা সাহাবাসকলক ক'লে হয় যে আমি ইছলাম কবুল কৰা নাই, আমাৰ এইটো কি আছে সন্দেহ আছে ইছলামত, এইটো ভাল লগা নাই, তো সিহঁতৰ কি হ'লে হয় যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰিলে হয় যে এইটো এই শক কি কোন বস্তুৰ শক আছে, কোনটো মাছলাৰ ওপৰত আছে সেইটো দূৰ কৰি দিলে হয়। কিন্তু সিহঁতে কি কৰা নাই, এইটো কোৱা নাই, সিহঁতে কি কৈছে মুছলমানৰ ওচৰত আহি কৈছে আমিতো ইমান আনিছোঁ আল্লাহৰ ওপৰত, আৰু সিফালে যাই কি কৈছে যে আমিতো ইমান আনা নাই। সেই মিছা কথা কোৱাৰ কাৰণে সিহঁতে কি ক'ত আছে, কুফাৰত আছে, কাফিৰ। মিছা কথা কোৱাৰ কাৰণে, যদি মিছা কথা নকলে হয় হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিবা এটা কৰিলে হয়, সিহঁতৰ শক দিলৰ পৰা দূৰ আঁতৰাবলৈ হ'লে কিবা এটা ক'লে হয় যে এইটো শক কৰিব নালাগে বা এইটো মাছলা এনেকুৱা, এইটো কোৱা নাই। তো মিছা কথা কোৱাৰ কাৰণে সিহঁতে ক'ত টিকি আছে, কাফিৰৰ সমাজত কি আছে টিকি আছে। তো সেইটো কাৰণেই সিহঁতৰ কাৰণ সিহঁতৰ আযাব দিয়া হ'ব, কাৰণ কি মিছা কথা। আর মিছা কথা এইটো বহুত ডাঙৰ গুনাহ হয়, মিছা কথা কোৱা বহুত ডাঙৰ গুনাহ হয়। আর মিছা কথাই মানুহ কি বেয়াৰ লাইনটো বেছি হৈ যায়, যেতিয়া মানুহে মিছা কথা কৈ থাকিব তাৰ বেয়া লাইনটো আৰু বাঢ়ি থাকিব। যেনেকুৱা এটা সৰু ল'ৰা 10 বছৰৰ ল'ৰা, সি যদি এদিন বিড়ি খাইছে, বিড়ি পান কৰিছে, বিড়ি খোৱাৰ পিছত তাৰ মা বাপে সুধিছে যে তুমি বিড়ি খাইছা, যদি সি মিছা কথা কৈ দিয়ে এদিন ধোকা দিছে আকৌ খাব, তে সি আকৌ কি থাকিব এইটো খায়ে থাকিব। কিন্তু যদি সেইদিনে ক'লে হয়, সঁচা কথা কৈ দিলে হয় হয় মই বিড়ি খাইছোঁ, তেনেহ'লে মা বাবাই কিবা এটা সান্ত্বনা দিলে হয় যে বেটা বিড়ি খাব নালাগে, বিড়ি খালে কেঞ্চাৰ হয়, বিড়ি খালে এইটো হয় বেয়া হয়, এইটো ক'লে হয় সি বুজি গ'লে হয়। কিন্তু যেতিয়া সি কোৱাইলে মিছা কথা কৈ দিছে, তো মা বাবাই বুঝে হয় মোৰ বেটা বিড়ি খোৱা নাই, তো মা বাবাই ক'ৰ পৰা বুজাব তাক। সেই মিছা কথা কোৱাৰ কাৰণে কি তাৰ জিন্দগী বৰবাদ। তো মিছা কথাই কি দিয়ে বহুত ফেতনা ফসাদ কি দিয়ে বঢ়াই দিয়ে, সেইটো কাৰণে মিছা কথা ক'ব নালাগে, ঠিক আছে। তো মিছা কথা বহুত ডাঙৰ গুনাহ হয়, সেইটো কাৰণে আযাব কি ওয়ালাহুম আযাবুন আলিম, সিহঁতৰ কাৰণে কি হয় ডাঙৰ আযাব। وَإِذَا قِيلَ لَهُمْ لَا تُفْسِدُوا فِي الْأَرْضِ قَالُوا إِنَّمَا نَحْنُ مُصْلِحُونَ وَإِذَا قِيلَ لَهُمْ قَالَ يَقُولُ وَقِيلَ يُقَالُ وَإِذَا قِيلَ لَهُمْ, আৰু যেতিয়া সিহঁতক কোৱা হয়, যেতিয়া وَإِذَا قِيلَ لَهُمْ, আৰু যেতিয়া সিহঁতক কোৱা হয় লা তুফসিদু ফিল আরদ আফসাদা ইউফসিদু, আমরা সাগা কি লা তুফসিদু নহির সাগা লা তুফসিদু ফিল আরদ, জমিনত দুনিয়াত কি ফেতনা ফেসাদ কৰিব নালাগে। যেতিয়া সিহঁতক কোৱা হয় যে তোমালোকে দুনিয়াত ফেতনা ফেসাদ নকৰিবা, ক্বালু ইন্নামা নাহনু মুসলিহুন, সিহঁতে কি কয়
আরে আমি ফেতনা ফাসাদ ক'ত কৰি আছো, আমি তো মুছলিম হয়, আমি তো ভালাই কৰি আছো। আৰু সিহঁতক যেতিয়া কোৱা হয় যে তোমালোকে ফেতনা ফাসাদ নকৰিবা, সিহঁতে কি কয়, আমি তো ভালেই কৰি আছো। সিহঁতে যে এই যে মুছলমানৰ ওচৰত আহি কয় কি যে আমি ইমান আনিছো, আৰু মুশ্ৰিকিন সকলৰ তাত যাই কয় কি কয় যে আমি ইমান আনা নাই। এইটো সিহঁতে ফেতনা ভাবা নাই। সিহঁতে ফিতনা কি ভাবে, কোনোবাক মাৰি দিয়া, কোনোবাক কতল কৰি দিয়া, কাৰোর লগত ঝগড়া করা, এইটো কি ফেতনা হয়? আমি তো এনেকুৱা ফেতনা কৰা নাই, ফসাদ কৰা নাই, তো এইটো ফেতনা কৰিব হল। কিন্তু কাজিয়া ফেতনা এইটো বহুত ডাঙৰ ফেতনা হয়। তুমি যদি এই পক্ষ দুটা পক্ষ কি হৈছে মিল নাই, দুটা পক্ষ আছে যেটা মিল নাই, এতিয়া তুমি এইটোৰ লগতো মিল আৰু সেইটোৰ লগতো মিল, ইয়াত আহি এইটো কোৱা আৰু ইয়াৰ পৰা নিয়া সেইটো, এইটো ফেতনা হ'ব না নাই? এইটো হৈছে মুনাফিক। আমাৰ সমাজতো কিছু মুনাফিক আছে, দুটা পক্ষ কাজিয়া হয় তাৰপিছত এই এজন মধ্যস্থলী সি কি কৰে, কেতিয়া ইয়াত আহে আৰু কেতিয়া তাত যায়, দুটা পক্ষত মিল থাকে, তাৰ কথা ইয়াত আনি লগায় আৰু ইয়াৰ কথা তাত নি লগায়। তো এইবিলাক মানুহ কি মুনাফিক, এইবিলাক মানুহৰ কি মুনাফিকৰ আলামত, এইবিলাক মানুহৰ ভিতৰত কি আছে মুনাফিকৰ আলামত আছে। তো এইবিলাক মানুহে সমাজত কি কৰে, ফিতনা বিয়পায়, ফিতনা বেছি কৰে। ইহঁতৰ এইবিলাক মানুহে ফিতনা বেছি কৰে। তো এইবিলাক মানুহে সিহঁতে কি ভাবা নাই যে এইটো ফিতনা হৈ আছে, সিহঁতে কি ভাবি আছে, আমি তো ফিতনা নকৰা, আমি তো ফিতনা কৰা নাই, আমি তো ভালাইহে কৰি আছো, মানে মিল থাকি আছে, ইহঁতৰ লগতো মিল সিহঁতৰ লগতো মিল। সিহঁতে কি ভাবি আছে, আমি ভালাই কৰি আছো, আমি তো ফিতনা কৰা নাই। কিন্তু কি হৈছে, ইহঁতে ফিতনা কৰি আছে। আলা ইন্নাহুম হুমুল মুফসিদুন ওয়ালাকিন লা ইয়াশউরুন। শুনা, এইবিলাক মানুহ কি ফিতনা কৰণেৱালা হয়, ফসাদ কৰণেৱালা হয়। এইবিলাক মানুহ কি ফিতনা কৰণেৱালা কি ওয়ালাকিন লা ইয়াশউরুন, কিন্তু এইবিলাকে এহসাসও নাই যে এইবিলাকে কি কৰি আছে, ফিতনা কৰি আছে, ফসাদ কৰি আছে। এইটো কি ইহঁতৰ ভিতৰত কি নাই, এহসাসও নাই। وَإِذَا قِيلَ لَهُمْ آمِنُوا كَمَا آمَنَ النَّاسُ قَالُوا أَنُؤْمِنُ كَمَا آمَنَ السُّفَهَاءُ أَلَا إِنَّهُمْ هُمُ السُّفَهَاءُ وَلَكِنْ لَا يَعْلَمُونَ। আর যেতে সিহঁতক কোৱা হয় যে তোমালোকে ইমান আনা, কাৰ নিচিনা, কামা আমানান নাস, যেনেকুৱা সাহাবাসকলে কি কৰিছে, ইমান আনিছে। ক্বালু আনুমিনু কামা আমানাস সুফাহা, তো সিহঁতে কি কয়, আমি ইমান আনিম নাকি কামা আমানাস সুফাহা, যেনেকুৱা এই বেকুফ বিলাকে ইমান আনিছে। যেতিয়া সিহঁতক কি কোৱা হয় যে তোমালোকে ইমান আনা, কাৰ নিচিনা, সাহাবাসকলৰ নিচিনা, সাহাবাসকলে যেনেকৈ ইমান আনিছে আল্লাহৰ ওপৰত, আল্লাহৰ ৰসুলৰ ওপৰত, কিয়ামতৰ দিনৰ ওপৰত, সকলো বস্তুৰ ওপৰত কি কৰিছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেই কথা কৈছে সেইটো কথাৰ ওপৰত কি কৰিছে, ইমান আনিছে। তোমালোকে কি কৰা, ইমান আনা, এনেকৈ ইমান আনিব লাগিব। আৰু ইমান সাহাবাসকলে যি কথাৰ ওপৰত ইমান আনিছে, আমাৰো ইমান কেনেকৈ হ'ব লাগিব, সেই প্ৰত্যেকটা কথাৰ ওপৰত কি হ'ব লাগিব, ইমান হ'ব লাগিব। যদি আমাৰ কোনো কথা, কোনো এনেকুৱা ব্যতিক্ৰম হয় যে সাহাবাসকলে তো এইটোৰ ওপৰত ইমান আনিছে, এইটোৰ ওপৰত ইমান ৰাখিছে, কিন্তু আমি এইটোৰ ওপৰত ইমান ৰখা নাই, তে আমাৰ ইমান কি নহ'ব, কাবিলে কবুল নহ'ব। তো সাহাবাসকলৰ ইমান যেইকেইটা বস্তু, যিকোনো বস্তু যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সেই বস্তুৰ ওপৰত সাহাবাৰ ইমান আছিল, আমাৰো কি থাকিব লাগিব, সেইকেইটা বস্তুৰ ওপৰত কি থাকিব লাগিব, ইমান থাকিব লাগিব। আৰু যদি কয় সাহাবাসকলে এইটোৰ ওপৰত ইমান আছিল কিন্তু আমি এইটোৰ ওপৰত ইমান নাৰাখো, তেনেহ'লে কি নহ'ব, তাৰ ইমান কাবিল কবুল নহ'ব, জাহান্নামত যাব লাগিব। তো ইমান কাৰ নিচিনা হ'ব লাগিব, সাহাবাসকলৰ নিচিনা। আলা ইন্নাহুম হুমুস সুফাহা ওয়ালাকিন লা ইয়ালামুন। আরে ইহঁতে সাহাবাসকলক কি কৈ আছে, বেকুফ কৈ আছে। আলা শুনো, শুনি লোৱা, হুমুস সুফাহা, এইবিলাকে কি হয়, যিবিলাকে কৈ আছে বেকুফ সাহাবাসকলক, এইবিলাক নিজেই কি বেকুফ, ওয়ালাকিন লা ইয়ালামুন, কিন্তু ইহঁতে নাজানে। ইসকল নাজানাৰ কাৰণে কি কৈছে, সাহাবাসকল বেকুফ, কিন্তু এইবিলাক মানুহ নিজেই কি বেকুফ। এতিয়া মুনাফিকৰ অৱস্থা বয়ান কৰি আছে। ওয়াইদা লাকুল্লাযীনা আমানু ক্বালু আমান্না, আল-লিকাউ লাকিয়া ইয়ালকা, লাকিয়া লাকু। আর
যেতিয়া সিসকলে মুলাকাত কৰে কাৰ লগত? ইমানসকলৰ লগত, মুমিনসকলৰ লগত। ৱা ইজা লাকুল্লাযীনা আমানু, আৰু যেতিয়া সিসকলে কি কৰে? মুমিনসকলৰ লগত কি কৰে? মুলাকাত কৰে বা মিলে। ক্বালু আমান্না, কি কয়? আমি ইমান আনিছো। ৱা ইজা খালাউ ইলা শায়াতিনিহিম ক্বালু ইন্না মাআকুম, আৰু যেতিয়া সিহঁতে মুলাকাত কৰে কাৰ লগত? শয়তানসকলৰ লগত, মুশৰিকিনসকলৰ লগত। ক্বালু ইন্না মাআকুম, তেতিয়া কি কয়? আমি তোমাৰ লগতে আছো, আমি তোমাৰ লগতে আছো। ইন্নামা নাহনু মুস্তাহজিউন, আমি সিহঁতৰ লগত কি কৰি আছো? ঠাট্টা কৰি আছো। আমি কি কৰি আছো? মানে কাফিৰসকলৰ লগত মুমিনসকলৰ লগত মিলি কি কয়? আমি তো ইমান আনিছো। কি কয়? আমান্না বিল্লাহি ওয়া বিল ইয়াউমিল আখির, যে আমি আল্লাহর ওপৰত, কিয়ামতের দিনের ওপৰত ইমান আনিছো। কিন্তু এইটো নকয় আমি কার ওপৰত ইমান আনিছো? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আনিছো। আমান্না বিল্লাহি ওয়া রাসূলিহি, এনেকুৱা নকয়। কি কয়? বিল্লাহি ওয়া বিল ইয়াউমিল, কিয়ামতের দিনের ওপৰত আৰু আল্লাহর, কিয়ামতের দিনের ওপৰত আৰু আল্লাহৰ ওপৰত। কিন্তু এইটো নকয় কার ওপৰত? হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নকয়। বুঝি পাইছেন নি? সিহঁতে যে কি মুমিনসকলৰ লগত মুলাকাত কৰি কি কয়? যে আমি ইমান আনিছো। আৰু যেতিয়া কুফাৰ মুশৰিকিনসকলৰ লগত, শয়তানসকলৰ লগত মুলাকাত কৰে কি কয়? আমি আপোনাৰ লগতে আছো। আমিতো কাৰ লগত? সিহঁতৰ লগত কি কৰি আছো? ঠাট্টা মজাক কৰি আছো। সিহঁতে বুজি নাপায় আমি ঠাট্টা কৰি আছো সিহঁতৰ লগত। আল্লাহু ইয়াস্তাহজিউ বিহিম ওয়া ইয়ামুদ্দুহুম ফি তুগয়ানিহিম ইয়ামাহুন, আল্লাহ সিহঁতৰ লগত ঠাট্টা কৰে। আল্লাহ কি কৰি আছে? সিহঁতৰ লগত ঠাট্টা কৰি আছে। ওয়া ইয়ামুদ্দুহুম, আৰু সিহঁতক ঢিলা দি আছে। ফি তুগয়ানিহিম, সিহঁতৰ সৰকশি, সিহঁতে যে সৰকশি কৰি আছে, এই ধোকাবাজি কৰি আছে, আল্লাহ সিহঁতক কি কৰি আছে? ঢিলা দি আছে। আল্লাহ ঠাট্টা কৰি আছে মানে কি? আল্লাহ যে সিহঁতে সৰকশি কৰি আছে, ইমান বদতমিজি কৰি আছে, সেইটো আল্লাহ তাআলা কি কৰি আছে? ঢিলা দিছে। যে তোমালোকে যিমান ঠাট্টা কৰিব আছে, যিমান মানে বদমাশি কৰিব আছে কৰি থাকা, মই তোমালোকক ঢিলা দিছো। আৰু সিহঁতে এইটোই আল্লাহ তাআলা কি কৰি আছে? যে একদিন এই যে ৰছিটো ঢিলা দিছে, সেইটো কি দিব? একদিন টানি দিব, আৰু তোমাৰ এই যে ঠাট্টা কৰিছিলা যে, সেইটো তোমাৰ বন্ধ। এইটোই কি? সেই ৰছিটো ঢিলা দিয়াৰ নামই কি? আল্লাহ সিহঁতৰ লগত ঠাট্টা কৰি আছে। আল্লাহ এনে ডাইৰেক্ট যে সিহঁতে ঠাট্টা কৰি আছে, আল্লাহ ঠাট্টা কৰি, এনেকুৱা নহয়। সিহঁতক ৰছিটো কি কৰি দিছে? ঢিলা দিছে। এইটোই আল্লাহ তাআলা তাবিৰ কৰিছে যে আল্লাহ তাআলা কি কৰিছে? এইটো ইহঁতৰ লগত ঠাট্টা কৰি আছে। উলাইকাল্লাযীনা ইশতারাউদ দালালাতা বিল হুদা ফামা রাবিহাত তিজারাতুহুম ওয়া মা কানু মুহতাদিন, এইসকল মানুহে কি কৰিছে? হিদায়াতৰ বদলি গুমৰাহি কি কৰিছে? কিনি লৈছে। ইহঁতে হিদায়াতৰ বদলাত কি কিনি লৈছে? কি পছন্দ কৰিছে? গুমৰাহি। হিদায়াত যেটো সিধা ৰাস্তা, ভাল ৰাস্তা, সেইটো কি কৰা নাই? পছন্দ কৰা নাই। কি পছন্দ কৰিছে? গুমৰাহি পছন্দ কৰিছে। ফামা রাবিহাত তিজারাতুহুম ওয়া মা কানু মুহতাদিন, সিহঁতৰ যে এই যে তিজাৰত কৰিছে, হিদায়াতৰ বদলি কি কৰিছে? গুমৰাহি কিনি লৈছে। এইটো তিজাৰত, এইটো কাৰোবাৰ কি নাই? কামিয়াব হোৱা নাই। এইটো তিজাৰতত সেইবিলাক মানুহ কি হোৱা নাই? কামিয়াব হোৱা নাই। ওয়া মা কানু মুহতাদিন, আৰু এইবিলাক মানুহ কি নহয়? হিদায়াতত নহয়। এইবিলাক মানুহ ক'ত গৈছে? গুমৰাহিত গৈছে। এতিয়া ক'ত যাব লাগিব? জাহান্নামত যাব লাগিব।